নমস্কাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰসমূহ এনেধৰণৰ। প্ৰথম খবৰটো হৈছে দুসপ্তাহলৈ বৃদ্ধি লকডাউনৰ সময়সীমা 4 মে'ৰ পৰা হ'ব কাৰ্যকৰী। দ্বিতীয়টো, গ্ৰীণ জ'নত সুৰা আৰু পাণ দোকান খোলা থাকিব, কিন্তু থাকিব কিছুমান চৰ্ত। চৰ্তসমূহ হ'ল ইয়াত মানুহে 6 ফুট দূৰত্ব বৰ্তাই ৰাখিব লাগিব। সুৰাৰ বিপণীত একে সময়ত 5 জনতকৈ অধিক লোক থিয় হৈ থাকিব নোৱাৰিব। 3 নম্বৰ, অখিল গগৈ মুক্তিৰ কামনাৰে গৃহভূমিত পদূলিয়ে বন্তি প্ৰজ্বলন। 4 নম্বৰ, ৰাজ্যত 3গৰাকী COVID-19 ৰোগীয়ে শুকুৰবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে। 5 নম্বৰ, অহা 17 মে'লৈ বন্ধ থাকিব যাত্ৰীবাহী ৰেল সেৱা। এই কথা ৰেল মন্ত্ৰালয়ে ঘোষণা কৰে। 6 নম্বৰ, নলবাৰী জিলাত 144 ধাৰা জাৰি। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।